আজি বনাও হওক ভাপত দিয়া পিঠা আমি কিন্তু টেকেলি পিঠা বুলিহে কওঁ কাৰণ টেকেলিত বনোৱা হয় যে আজি কিন্তু কেটেলিত বনাম এয়া চাওকচোন পানী বকবকাই উতলি গৈছে আৰু টেকেলি মুখনিখনো বন্ধ কৰি দিছো যাতে ভাপ ওলাই নাযায় টেকেলি পিঠা বনাবলৈ এয়া মই জহা চাউল খুন্দি চালি লৈছো আৰু ঘিউ দিছো অকনমান আৰু পৰিমাণ অনুসৰি অলপ নিমখো দিছো আৰু এফালে তিলৰ লগত গুড় মিক্স কৰি থৈ দিছো এতিয়া মই কেটেলিৰ ঢাকনিখনত চালি থোৱা পিঠাগুৰি অকনমান দিলো তাৰ ওপৰত দিলো তিল আৰু গুড়ৰ গুড়ি অকনমান আকৌ দিলো ওপৰত মই পিঠাগুৰি অকনমান তাৰ পাছত ধুনীয়াকৈ এনেকৈ অলপমান হেঁচি দিছো মৰম লগাকৈ তাৰ পিছত মই ধুনীয়াকৈ ভিজা ফটাকানি এখনেৰে এনেকৈ বান্ধি দিলো দেখিছেনে তাৰ পাছত কেটেলি ঢাকনিখনত এনেকে দি দিলো এতিয়া মই 3-4 মিনিট মান ৰ'ব লাগিব প্ৰথমবাৰ বনাইছো সফল হওনে নহয় এতিয়া এয়া মই নমাই দিলো 3-4 মিনিটৰ পাছত তাৰ পাছত ধুনীয়াকৈ মই কাপোৰখন খুলি দিলো আৰু এয়া ধুনীয়া হ'ল দেই নাভাগিল কিন্তু চাওকচোন প্ৰথমবাৰ বনাইছো দেই এতিয়া খাবলৈ মোৰ লগত এটা পানী পিঠা আছে আৰু টেকেলি পিঠা এটা আছে কিন্তু আধাহে দেই আধা কষ্টৰে খাই দিলে ধুনীয়া হৈছে কিন্তু নিজে বনাইছো যদিও